সো নমস্কাৰ বন্ধুসকল, ৱেলকাম টু দিছ চেনেল অল দ্য পাৰ্চন। সো আজি আপোনালোকে আৰু এটা ভাল চাকৰি লৈ আহিছোঁ। NF ৰেডিঅ'ৰ পৰা আহিছে ৰিক্ৰুটমেণ্টৰ পোষ্ট। সো ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি পোষ্ট আছে। শিক্ষা আপোনালোকৰ গ্ৰুপ ডিৰ কাৰণে 10 পাছ লাগিব আৰু গ্ৰুপ চিৰ কাৰণে 12 পাছ। সো সকলো কথা যদি মই ভিডিঅ'টো শেষলৈকে চাই লওক। তাৰ আগতে যদি আপুনি আমাৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লওঁ। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, এইটো হ'ল NF ৰেলৱেৰ ফালৰ পৰা নটিফিকেশ্যন আহিছে। সো নৰ্থ ইষ্ট ফ্ৰণ্টাৰ ৰেলৱে হয়। সো ইয়াৰ কাৰণে বহুত ভাল পোষ্ট আছে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই লওক। ফাৰ্ষ্ট পোষ্টটো হৈছে আপোনালোকৰ লেভেল 2 পোষ্ট হয়, প্ৰি-মেট্ৰিক 7 হ'ব। সো ইয়াত দুটা পোষ্ট আছে আপোনালোকৰ। এজ লিমিট চাই লওক। আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 18 পৰা 30 বছৰ আৰু OBC কাৰণে 18 পৰা 33 বছৰ আৰু ST SC কাৰণে 18 পৰা 35 বছৰ। সো ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে হ'ব আৰু 50% মাৰ্ক লাগিব। আৰু আপোনালোকৰ কম্পিউটাৰ 30 ৱৰ্ড পাৰ মিনিট টাইপিং লাগিব। সো দ্বিতীয়টো পোষ্টৰ কাৰণে আপোনালোকৰ পোষ্ট আছে 10টা। সো ইয়াৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 18 পৰা 33 আৰু OBC কাৰণে 18 পৰা 36 আৰু ST SC কাৰণে 18 পৰা 38 বছৰ লাগিব। ইয়াৰ কাৰণে আপোনালোকে 10 পাছ কৰিলেই হ'ব আৰু ITI লাগিব ইয়াৰ কাৰণে আপোনালোকে। সো এইখিনি পোষ্ট আপোনালোকৰ লেভেল 2 পোষ্ট হয়। গ্ৰুপ চি পোষ্টটো 7 পে হ'ব মেট্ৰিক্স। সো গ্ৰুপ ডিটো আপোনালোকৰ লেভেল 1ৰ হয়, প্ৰি-মেট্ৰিক 7 হ'ব। সো ইয়াৰ এডভাৰটাইজমেণ্ট লিংকটো আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে, আপোনালোকে চাই লৈ এপ্লাই কৰি ল'ব পাৰিব। সো আজিলৈ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।